আজি এটা নতুন ভিডিঅ' আপোনালোকক স্বাগতম জনাইছোঁ। আজি কমলপুৰ গাঁৱৰ ৰাস্তা নিৰ্মাণ কাম আৰম্ভ হ'ব। তো বলক আমিও যাওঁ। তো ৰাস্তাত ইমান মানুহ ৰাস্তাৰ কাম কৰিবলৈ আপোনালোকে চাব পাৰে। গাইজ কমলপুৰ গাঁৱৰ ৰাস্তা নিৰ্মাণ কাম আৰম্ভ হৈ আছে। মানুহ চাওক কিমান মানুহ ভৰ্তি হৈ আছে। কাম আৰম্ভ হ'বই আৰু এতিয়া ট্ৰেফিক জাম পুৰা একদম পুৰা গাড়ী পাৰ হ'ব পৰা নাই। ৰাস্তাৰ কাম চলি আছে। আপুনি আৰু ইয়াতে কিমান টাইম ৰখিব লাগিব? 2 ঘণ্টা হ'ল ৰখা আৰু কিমান টাইম ৰখিব লাগে। আপোনালোকে চাব পাৰে মানুহ ইমান ভিৰ আছে, গাড়ী যাব পৰা নাই। সেইখন এখন গাড়ী ফচি আছে আৰু এয়া স্কুটি এখনো আহিলে ওলাই গ'লে আপোনালোকে চাব পাৰে ওলাই যাব এতিয়া স্কুটিখন। ৰাস্তা নিৰ্মাণ হোৱা কামৰ বিষয়ে কিবা ক'ব নেকি? বহুত ধুনীয়া। ছাৰ আপুনি এটা এয়া গাড়ীখন ওলাই গৈ আছে হৈ আছে আৰু এয়া ট্ৰেক্টৰৰ পৰা মাটি পেলাই আছে। ৰাস্তাৰ কাম আৰম্ভ হ'বই আৰু এইবোৰ মানুহবিলাকক ছাইড কৰাই ৰাখিছে, ভাগ কৰি দিব যিহেতু এইবিলাক বেলেগ ছাইড। গাইজ মানুহবিলাক ভাগ হৈ গ'ল, আপোনালোকে চাব পাৰে। এইবিলাক কিছুমান নলাত পৰিলে, কিছুমান ৰাস্তাত পৰিলে। গাইজ আমি দোকানলৈ সোমাই আহিলোঁ, ভাবিলোঁ খোৱা বস্তু কিবা কিবি কিনিলোঁ আৰু এইফালে চাব পাৰে মজা লৈ আছোঁ আমি। গাইজ মানুহ পূৰা দৌৰা দৌৰি লাগি গৈছে। এইফালে আমাৰ মামা, এইফালে টেম্পু বহি আছে। গাইজ এই নলাটো নিৰ্মাণ হ'ব, এইবোৰ নলা নিৰ্মাণ কামত লাগি আছে। এইটো আমাৰ কমলপুৰ মছজিদটো আৰু আমাৰ মাহীও আছে, যিহেতু নলাত পৰিছে আমাৰ মাহী কিবা ক'ব নেকি? গাইজ ইমান লেতেৰা নলা চাফা কৰিব দিছে। এইবোৰ মানুহবোৰ আহি কেনে উপস্থিত হৈছে আৰু ইমান চাফা কৰিব দিছে। এইবোৰ মানুহ বহুত আছে চাফা কৰিব। গাইজ এইবোৰ মাটি পেলোৱা হৈছে। গাইজ ট্ৰেক্টৰখনৰ বোলে কিবা হ'ল, মাটিটো পেলাব পৰা নাই। এইফালে চাব পাৰে ৰাস্তাৰ কাম পূৰা চলি আছে, মানুহ বহুত আছে, মানুহ পূৰা ভৰ্তি আছে। এইবোৰ আপোনালোকে দেখিবলৈ পাইছে, মানুহ বহুত ভিৰ আছে। গাইজ এবাৰ ইয়াৰ পৰা ভালকৈ দেখা দিছোঁ, চাই লওক। আজিৰ ভিডিঅ'টো ইমান দীঘলীয়া নকৰোঁ, নেক্সট ভিডিঅ'ত লগ পাম। আজিলৈ বাই বাই।